নমস্কাৰ বন্ধুসকল, আজি লৈ আহিছোঁ আকৌ এটা নতুন কাহিনী আপোনালোকৰ বাবে। আজিৰ কাহিনীটো হ'ব প্ৰেমৰ পৰিধি ভাঙি। আপোনালোকে কাহিনীটো শেষলৈকে শুনক আৰু এনজয় কৰক। এইটো হৈছে এটা প্ৰেমৰ কাহিনী। এজনী ছোৱালী আৰু এজন ল'ৰা, সিহঁত দুয়োকে বহুত ভাল পাইছিল আৰু সিহঁতৰ ষ্টৰিটো আপোনালোকে সম্পূৰ্ণকৈ শুনক। মৰম, তোমাক এবাৰ লগ পাব খুব মন গৈছে। যদি পাৰা এবাৰ গুৱাহাটীলৈ আহিবা, মই অপেক্ষা কৰিম। ছোৱালীজনীৰ নাম আছিল নীলা আৰু ল'ৰাজনৰ নাম আছিল আকাশ। নীলাই আকাশক মৰমতে মৰম বুলি মাতিছিল। নীলাই আকাশক এটা মেছেজ কৰিলে। বহু দিনৰ পৰা মনতে ভাবি থকা কথাটো আজি তাই সাহস গোটাই কৈ পেলালে। 5টা বছৰ পাৰ হ'ল, দুয়োকে লগ নোপোৱা। পুৰণি দিনবোৰ মনত পেলাই আজিও নীলাৰ দুচকুৰে দুটোপাল অশ্ৰু বৈ গ'ল। কি যে ধুনীয়া আছিল সেই দিনবোৰ। জোনাক নিশা যেতিয়া ঘৰৰ ছাদত তৰা ভৰা আকাশৰ তলত দুয়ো ঘণ্টা ধৰি ঘণ্টা কথা পাতিছিল, তেতিয়া নিশাৰ যোনটো সিহঁতৰ প্ৰেমৰ সাক্ষী হৈ ৰৈছিল। নিজকে সম্পূৰ্ণ অনুভৱ কৰিছিল নীলা আৰু আকাশে। নীলাৰ মনৰ প্ৰতিটো কথা আকাশে বুজি পাইছিল নোকোৱাকৈ। সেয়া হয়তো টেলিথেপি হ'বও পাৰে। নীলাই যদি এটা মেছেজ দিয়ে, মৰম তুমি ক'ত আছা? অলপ পাছতে আকাশ নীলা থকা ঘৰৰ ওচৰ পাইছিল। কাৰণ আকাশে জানিছিল নীলাৰ মনত তাক এবাৰ চোৱাৰ হেঁপাহ জাগিছে। নীলা সুখী হৈছিল বহুত। নীলা সুখী আছিল। নীলা আৰু আকাশ দুয়ো লগ লাগি পাইছিল এখন ছেমিনাৰত। আকাশ এজন চৰকাৰী বিষয়া। সেই ছেমিনাৰখনৰ গুৰিটো ধৰাটো হিচাপে আকাশক নিয়োগ কৰা হৈছিল। নীলা আহিছিল সেই ছেমিনাৰত ভাগ ল'বলৈ। এনেকৈ দুয়োৰে লগত চিনাকি হৈছিল। নীলাৰ ঘৰ গুৱাহাটীত যদিও সেই সময়ত তাই ডিফুত কৰ্মৰত আছিল। পাহাৰীয়া ঠাইখনৰ প্ৰতিটো সেউজীয়া বাটতে তাই সপোন ৰচিছিল। তাই লিখা মেলা কৰি ভাল পাইছিল। সেয়েহে ডিফুৰ প্ৰাকৃতিক সৌন্দৰ্যই তাইক বৰকৈ অভিভূত কৰিছিল। গুৱাহাটীৰ যান জঁট প্ৰদূষণ আদিৰ পৰা আঁতৰি পাহাৰীয়া ঠাইখনত তাই থাকিবলৈ ভাল পাইছিল। প্ৰাকৃতিক সমলৰে ভৰপূৰ ঠাইখনত আহি মুক্তভাৱে তাই উশাহ লৈছিল। সময় পালেই পাহাৰীয়া দাঁতি কাষৰীয়া ঠাইত নাইবা কোনোবা নদীৰ পাৰত গৈ তাই অকলে বহিছিল। সেই সময়খিনি তাই উপভোগ কৰিছিল নিজৰ লগত। কবিতা গল্প আদি লিখি মনৰ দুখবোৰ পাতল কৰিছিল। এনেও মানুহে কয় লিখা মেলা কৰা মানুহৰ অন্তৰ বৰ কোমল। সেই কোমল অন্তৰত যে কোনেও নেদেখা আঘাত লুকাই থাকে, সেয়া আপুনি বা মই অনুভৱ কৰিব নোৱাৰিম। প্ৰতিটো কবিতা বা গল্পৰ আঁৰৰ কাহিনী ভিন ভিন। লিখকজনৰ বাহিৰে কোনেও নাজানে। নিজৰ লগত মিলাই অনুভৱবোৰ হৃদয়ংগমহে কৰিব পাৰে। নীলা তাতেই আকৌ তাই এগৰাকী নাৰী। নাৰীয়ে জানে দুখবোৰ সামৰি হাঁহিবলৈ। নীলা ঘৰখনৰ আছিল সৰু ছোৱালী। মাক দেউতাক আৰু দাদাকৰ সৈতে এখন সৰু নিউক্লিয়াৰ ফেমিলি যাক কয় তেনে ঘৰৰ ছোৱালী। তাইক মাকে বহুত মৰমত ডাঙৰ কৰিছিল যদিও তাই সদায় দেউতাকৰ ইচ্ছামতেই চলিব লগা হৈছিল। তাই কি ভাল পায় কি বেয়া পায় সেয়া শুনিবলৈ কাৰোৰে সময় নাছিল। মাকো এই ক্ষেত্ৰত নিমাত আছিল। আনহাতে আকাশ আছিল ঘাট মাউৰা। সেয়ে সি যি মন যায় তাকেই কৰি ঘূৰি ফুৰিছিল। মুক্ত বিহংগৰ দৰে উৰি ফুৰিছিল প্ৰকৃতিৰ মাজত। জীৱনটোত সি দুখৰ লগত কেতিয়াও বন্ধুত্ব গঢ়া নাছিল। সকলো মানি লৈছিল বিধাতাৰ লিখন হিচাপে। বৰ্তমানত জীয়াই থাকি ভাল পাইছিল। প্ৰতিটো মুহূৰ্ত প্ৰাণ খুলি উপভোগ কৰিছিল। আকাশ বৰুৱাই কিতাপ পঢ়ি খুব ভাল পাইছিল। ক'ব গ'লে প্ৰতিখন পেপাৰ আলোচনী পঢ়ি আজিৰ সময় কটাইছিল। আকাশে প্ৰতিটো শব্দই হৃদয়ংগম কৰি পঢ়িছিল। এগৰাকী ভাল পাঠক আছিল। একোজন ভাল পাঠকেহে এজন লিখকৰ অনুভৱবোৰ নিজৰ কৰিব পাৰে। তেনেকৈয়ে পঢ়িছিল পেপাৰ আলোচনীত সাগৰিকাৰ কবিতা আৰু গল্প। সাগৰিকাৰ প্ৰতিটো কবিতাই তাৰ মুখস্থ আছিল। কিন্তু ছেমিনাৰত লগ পোৱা নীলাই যে সাগৰিকা কাশ্যপ সি গম পোৱা নাছিল। নীলা উৰ্ফে সাগৰিকা কাশ্যপ
সাগৰিকাৰ নামেৰে তাই লিখি গৈছিল মনৰ অনুভৱবোৰ নিঃসংকোচে। নীলাৰ ওপৰত দেউতাকৰ আধিপত্য আছিল, কিন্তু সাগৰিকাৰ ওপৰত কোনো বাধ্যবাধকতা নাছিল। ছেমিনাৰখন আছিল প্ৰকৃতি সংৰক্ষণৰ ওপৰত। ফৰেষ্ট বিভাগৰ কৰ্মচাৰী হিচাপে নীলা গৈছিল সেইদিনা ছেমিনাৰখনত। তাতে তাইৰ বক্তৃতাৰ শেষত সাগৰিকাৰ কেইফাঁকিমান কবিতা আবৃত্তি কৰিছিল। আকাশে তাইক সুধিছিল, সাগৰিকাৰ কবিতাৰ তুমিও অনুৰাগী নেকি? তাই মাথো হাঁহিছিল। এনেকৈ আৰম্ভ হৈছিল সিহঁতৰ মাজত কথা বাৰ্তা, লগতে ফোন নম্বৰৰ আদান প্ৰদান। তাৰ পাছত কবিতাখন ছেমিনাৰত আকাশৰ নিমন্ত্ৰণত তাই গৈছিল। হয়তো এই প্ৰকৃতি সংৰক্ষণৰ ছেমিনাৰবোৰ সিহঁতৰ বাবেই কৰিছিল লগ পোৱাৰ অজুহাত। সিহঁতৰ মাজত সম্বোধন পৰিৱৰ্তন হৈছিল, আকাশৰ পৰা মৰম আৰু নীলাৰ পৰা মৌ। আকাশে যেতিয়া নীলাক মৌ বুলি মাতে, তাইৰ বুকুখন ভৰি যায়। প্ৰেমৰ ইমান যে আসক্তি তাই আগতে কেতিয়াও অনুভৱ কৰিব পৰা নাছিল। প্ৰতিটো ফোন কলৰ শেষত আকাশে কোৱা সেই এষাৰি কথা শুনিবলৈ তাই বৰ হেঁপাহেৰে ৰৈ থাকে। মোক তোমাক বৰ ভাল পাওঁ, তুমি কিন্তু মোক এৰি কলৈকো নাযাবা। জানাইচোন তোমাৰ বাহিৰে মোৰ জীৱনত কোনো নাই। মৰম, তোমাৰ মৌ সদায় তোমাৰে হৈ থাকিব। মোৰ আত্মাই, মোৰ মনটোৱে কেৱল তোমাকেহে বিচাৰে। ডিফুৰ সেউজীয়াবোৰৰ মাজতে এদিন নীলাই কৈ পেলাইছিল আকাশক সাগৰিকাৰ বিষয়ে। মৰম, সাগৰিকাৰ কবিতা তোমাৰ কিয় ভাল লাগে? কিয় তুমি জ্বলিছা নেকি? কোৱা না প্লিজ, মোৰ জানিব খুব মন গৈছে। তাইৰ কবিতাত মই তোমাক বিচাৰি পাওঁ সেইবাবে। তোমাৰ শান্ত অথচ ঢৌ খেলি যোৱা কথাবোৰৰ দৰে তাইৰ কবিতাবোৰ। সাগৰৰ বুকুত উঠা তৰংগবোৰৰ দৰেই বুকুত শিপাই যায় তোমাৰ কথাবোৰ আৰু সাগৰিকাৰ অনুভৱবোৰ। আৰু যদি মই তোমাক কওঁ সাগৰিকা ময়ে হয়, তেন্তে প্ৰমাণ দিব লাগিব। এনেকৈ বিশ্বাস কৰিম। কি প্ৰমাণ? সাগৰিকাৰ ডায়েৰীৰ শেষ পংক্তিটাটো একে উশাহতে ক'ব লাগিব। ঠিক আছে, শুনা তেন্তে। তোমাৰ অনুভৱে ডায়েৰীৰ প্ৰতিটো পৃষ্ঠাত সূৰ্যৰ নমায়। তোমাৰ বুকুৰ প্ৰতিটো শব্দই মোৰ ওঠত অংকন কৰে এটি হেঙুল বৰণীয়া হাঁহি। ফুলি লয় মোৰ বুকুত ধোপা সুকোমল গোলাপ পাহি। এই কবিতাতে লিখিছিলোঁ তোমাক লগ পোৱাৰ পাছত, আৰু প্ৰথম স্তবকটি আছিল মোৰ উকা জীৱনৰ প্ৰতিশিলা ধাৱল পাতত। তাই একো ক'ব পৰা নাছিল, শুনিছিল কেৱল আকাশৰ বুকুৰ হৃদস্পন্দন। আকাশে সেইদিনা তাইক আবেগেৰে বৰ জোৰকৈ সাৱটি ধৰিছিল। তাইও আকাশৰ বুকুৰ ঠপঠপনিবোৰ নিজৰ কৰি লৈছিল। সময় বৰ নিষ্ঠুৰ। এই ভালপোৱাৰ প্ৰতিটো ক্ষণ বুকুত বান্ধি তাই ট্ৰেন্সফাৰ অৰ্ডাৰলৈ গুৱাহাটী আহি পাইছিল। আকাশক অকলহাৰে এৰি আহিব তাইৰ কোনো মন নাছিল, কিন্তু চৰকাৰৰ আদেশক তাই অমান্য কৰিব নোৱাৰিলে। গুৱাহাটী আহিবলৈ সকলো ব্যৱস্থা আকাশেই কৰি দিছিল, যাতে তাই যাত্ৰাত অকণো কষ্ট নাপায়। তাই যেতিয়া গাড়ীত বহিছিল, আকাশৰ মেছেজ আহিছিল। তাত লিখা আছিল, মোৰ জীৱনত এই এটা বস্তুৱেই নাই। তাই সুধিছিলে, কি বস্তু নাই? কি মাথো কৰিছিল? আজি নকওঁ দিয়া, বেলেগ এদিন কম। তাই বুজি পাইছিল সেই বস্তুটো আছিল মৰম। গোটেই বাটটো চকুৰ পানীৰে দুজন উপচি পৰিছিল। আকৌ লগ পোৱাৰ আশা বুকুত বান্ধি লৈ তাই গুৱাহাটী আহি পাইছিল। ইফালে সৰু জীয়েকৰ বিয়া ঠিক কৰিছিল দীপক অধিকাৰীয়ে। তাইৰ অজ্ঞাতে আকাশ আৰু নীলাৰ প্ৰেমৰ হেঙাৰ স্বৰূপে থিয় দিছিল তাইৰ ঘৰৰ প্ৰতিজনে। তাই শুনিছিল সহকৰ্মীৰ পৰা ট্ৰান্সফাৰটোও দেউতাকেই কৰাইছিল। কাৰণ এটাই, সি ঘাট মাওলা। তাৰ লগত দীপক অধিকাৰীৰ ষ্টেটাছ নিমিলে। বুজাবলৈ বহুত চেষ্টা কৰিও তাই বিফল হৈছিল, আৰু দেউতাকৰ খাতিৰত তাই নিজৰ অমতত বিয়াত পৰিছিল বিকাশ চৌধুৰীৰ লগত। আকাশে মানি লৈছিল সকলো। তাৰ বাবে সহজ নাছিল যদিও নিজৰ অনুভৱবোৰ চম্ভালি লৈছিল। নীলাৰ প্ৰেমৰ সেউজীয়াখিনি বুকুত বান্ধি গুচি গৈছিল অসম এৰি দিল্লীলৈ। মাজে মাজে সিহঁতৰ কথা হৈছিল যদিও খুব কম। বিকাশৰ লগত ইচ্ছা কৰিও তাই সুখী হ'ব পৰা নাছিল। ৰৈ গৈছিল তাইৰ জীৱনটো সেই ডিফুৰ সেউজীয়াৰ মাজত, আকাশৰ বুকুৰ ধপধপনিবোৰত। তাইৰ সুখবোৰ স্থবিৰ হৈ পৰিছিল। বুকুৰ মাজত অহৰহ কঢ়িয়াই লৈ ফুৰিছিল এটি বিষ। যি বিষৰ বেদনাই তাইক খুলি খুলি খাব ধৰিছিল। তাইৰ জীৱনটো বাট হেৰুওৱা পথিকৰ দৰে হৈ পৰিছিল। কোনো কথাই তাইক সুখী কৰিব পৰা নাছিল। শৰীৰটোৰে বিকাশৰ হলেও আত্মাৰে হ'ব পৰা নাছিল।
অনবৰতে আকাশৰ চকুকেইটাই আমনি কৰে তাইক। আধৰুৱা আশাবোৰ তাইক খাবলৈ শুবলৈ নিদিয়ে। তাই হাৰি গৈছিল হৃদয়ৰ আৰু বিবেকৰ যুঁজত। এইবাৰ আৰু তাই নিজৰ মনটোক ধৰি ৰাখিব নোৱাৰিলে। তাই সিদ্ধান্ত ল'লে বৈধ অবৈধৰ পৰিধি ভাঙি তাই আকাশক লগ কৰিব। তাইৰ বুকুত উঠলি থকা মৰমবোৰ বেদনাবোৰ আকাশৰ লগত শেষবাৰৰ বাবে ভগাই ল'লেহে যেন তাইৰ আত্মাই শান্তি পাব। তাই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাৰ বাবে ক্ষমা খুজিব। আকাশৰ অবিহনে যে নীলা আধৰুৱা। মাত্ৰ এটা দিন মৰমৰ মৌজনী হৈ তাই শুনিব বুকুৰ ধপধপনি। আকাশৰ বুকুৰ হৃদস্পন্দনবোৰ সঞ্চাৰিত কৰিব নীলাৰ বুকুৰ উশাহবোৰ। তাই নতুনকৈ জীয়াই উঠিব। আকাশৰ ফোনত মেছেজ অহাৰ বিপ শব্দ বাজি উঠিল। সি জেপৰ পৰা ফোনটো উলিয়াই চালে নীলাৰ মেছেজ। আকাশে মেছেজটো চাই ক'ব নোৱাৰাকৈয়ে কৈ পেলালে, মৌ তোমাক বৰ ভাল পাওঁ। মোৰ কবিতাবোৰৰ মাজত মই নিজকে বিচাৰি পাওঁ। তোমাৰ বাহিৰে মোৰ কোনো অস্তিত্ব নাই। আকাশ সদায় নীলাৰেই। তাই পুৰণা ফটো এখন বুকুৰ মাজত সাৱটি ধৰি সি উচকি উঠিল। আনফালে নীলাৰ চকু পানীৰে আকাশৰ ফটোখনো তিয়াই তুলিলে। আকাশ ৰ'ব অহাটো জনমলৈ নীলাৰ বাবে। ডিফুৰ সেউজীয়াখিনিৰ মাজত কটোৱা প্ৰতিটো পল এতিয়া আকাশৰ নগৰী। আপেক্ষা দুয়োৰে ইজনে আনজনৰ হোৱালৈ। অহাটো জনমলৈ দুয়ো এতিয়া নতুন শৰীৰৰ অপেক্ষাত। দুয়োৰে আত্মিক প্ৰেমৰ সাক্ষী হৈ ৰ'ল ডিফুৰ সেউজীয়া পাহাৰৰ শিলবোৰ আৰু পানীবোৰ। তো বন্ধুসকল, কাহিনীটো কেনেকুৱা লাগিল? যদি ভাল লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ পেজটো ফ'ল' কৰা নাই এতিয়ালৈকে আপোনালোকে ফ'ল' কৰি ল'ব আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।